পুনাকন আজি কি আছে পাহৰিলি নেকি তই এতিয়ালৈকে তই উঠাই নাই যে নাই পাহৰা পাপা দেৰিলৈকে মোবাইল চালো যে ৰাতি সেইকাৰণে অকণমান দেৰিলৈকে শুইছো আৰু উঠিম ৰ'বা এতিয়া আৰু চাওঁ মোবাইল দেৰিলৈকে উঠিছো ৰ'বা ব'ল আকৌ গছ পুলি ৰুবলৈ যাব লাগে নহয় ব'লা পাপা দেৱকান্ত কি কৰিছা মোৰ ভাগৰ মতা গাহৰিটো দাইংকেইটা কাটি আছিলো তুমি গাহৰি দায়ো কটা নে তোন কাটিব লাগিব আকৌ পিছে দেৱকান্ত এটা গছ পুলি ৰুঙে ব'লক আকৌ ব'লা পুনাকন দেৱকান্ত এটা ইয়াতে ৰুলো বুজিছা নাই ৰাস্তাটো অকণমান চাহ হ'ব ঠিকেই কৈছে ধনেশ্বৰ দা পুনাকন গছ পুলিটো লৈ আহাংগে যোৱা দেৱকান্ত এটা ৰুই দিলো ব'লক ধনেশ্বৰ দা এতিয়া বেলেগ এটা ৰুংগে আৰু দুটা পুলি আছে নহয় দেৱকান্ত সেই দুটা পুলি ক'ত ৰুবা ব'লক ধনেশ্বৰ দা আমাৰ গাঁৱত যে বজাৰ বহে তাতে ৰুই দিওঁগে ব'লা তাতেই ভাল হ'ব পুনাকন ব'লা ব'লক দেৱকান্ত আৰু দুটা পুলি এই ডোখৰতে ৰুই দিওঁ ৰুই দিয়ক ৰ'বা পাপা মই পুলিকেইটা লৈ আহোঁগে আনিলো পাপা ধনেশ্বৰ দা ৰুংগে ব'লক ব'লা হৈ গ'ল দেৱকান্ত যাওঁগে ব'লা ব'লক পুনাকন কাটি ব'লা ব'লক তেন্তে ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আমি গছপুলি ৰুলো আপোনালোকৰ ৰুব দেই দেৱকান্ত দা আমি যাওঁগে দেই যোৱা পুনাকন কাটি দেৱকান্ত থাকা